ফ্ৰেণ্ডছ আপুনি যদি এটা নতুন ইউটিউবাৰ হয় তেন্তে এইটো ভিডিও আপোনাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব গৈ আছে কাৰণ আজি এইটো ভিডিওত আপোনালোকে জানিব পাৰিব যে আপোনাৰ চেনেলত কেনেকৈ ইউটিউব প্লেলিষ্ট বনাব সো হেল্ল' ফ্ৰেণ্ডছ মোৰ নাম হ'ল নয়ন আৰু আপোনালোকে চাই আছে টেক ফৰ অসম সো ফ্ৰেণ্ডছ দেৰি নকৰি মই মোৰ লেপটপৰ স্ক্ৰীনত দেখাও কেনেকৈ কি কৰে সো ফ্ৰেণ্ডছ প্ৰথমতে আপুনি ক্ৰোম ব্ৰাউজাৰ অন কৰি ল'ব ক্ৰোম ব্ৰাউজাৰ অন কৰাৰ পিছত youtube.com সাৰ্চ কৰিব আৰু আপোনাৰ চেনেল আইডি দি লগইন কৰি ল'ব সো লগইন কৰাৰ পিছত এনেকৈ এখন ইন্টাৰফেস খোল খাব খোল কৰাৰ পিছত আপোনাৰ টপ ৰাইট কৰ্নাৰত আপোনাৰ চেনেলৰ লোগোটো শো হ'ব ঠিক আছে সো চেনেল লোগো শো হোৱাৰ পিছত আপুনি আপোনাৰ চেনেলত গৈ পেলাই তাতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত YouTube ষ্টুডিঅ'ত ক্লিক কৰিব ঠিক আছে সো YouTube ষ্টুডিঅ'ত ক্লিক কৰাৰ পিছত এনেকৈ এখন ইন্টাৰফেস খোল খাব যেটো আপোনাৰ চেনেলৰ ড্যাশবোৰ্ড হ'ব তাৰ পিছত চেনেল ড্যাশবোৰ্ডত আপোনালোকে সাৰ্চ কৰিব প্লেলিষ্ট বুলি ঠিক আছে প্লেলিষ্টত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ টপ ৰাইট কৰ্নাৰৰ ওপৰত এটা অপচন আছে হেতু হল নিউ প্লেলিষ্ট তাতে ক্লিক কৰিব তাত ক্লিক কৰাৰ পিছত এনেকৈ ইন্টাৰফেস খোল খাব আপোনাৰ তাৰ পিছত আপুনি যি মন যায় আপোনাৰ প্লেলিষ্টখনৰ নাম দিব পাৰে তলত আহিব আপোনাৰ ভিজিবিলিটি য'ত লিখা থাকিব প্ৰাইভেট পাব্লিক আৰু আনলিষ্টেড সো আপোনালোকে নিজৰ অনুসাৰে যি কৰিব বিচাৰে প্ৰাইভেট পাব্লিক কৰি থব ঠিক আছে যেতিয়া ভিডিওছ দিব তাতে ভিডিও পাব্লিক কৰিব পাৰে ঠিক আছে আৰু এনেকৈ আপোনাৰ নিউ প্লেলিষ্টখন ক্ৰিয়েট হৈ গ'ল তাৰপিছত আপুনি তাতে ডেসক্ৰিপচন ইনপুট কৰিব পাৰে মই দেখাই দিছো কেনেকৈ কি কৰে সো আপোনালোকে তেনেকৈ ডেসক্ৰিপচন ইনপুট কৰিব পাৰে সো ফ্ৰেণ্ডছ মই মোবাইলত কেনেকৈ কৰে হেতু দেখাই দিম ঠিক আছে সো এনেকৈ মই ডেসক্ৰিপচন ইয়াত ইনপুট কৰিলো সো আপোনালোকে কৰিব পাৰে কৰি পেলাই সেভত ক্লিক কৰি দিব ঠিক আছে ক্লিক কৰাৰ পিছত হোম বাটন আকৌ এবাৰ ক্লিক কৰিব সো ফ্ৰেণ্ডছ এতিয়া মই দেখাম মোবাইলত কেনেকৈ আপোনালোকে ইউটিউবৰ প্লেলিষ্ট বনাব পাৰে সো হেতু কৰিব কাৰণে ক্ৰোম ব্ৰাউজাৰত যাব ক্ৰোম ব্ৰাউজাৰত গৈ পেলাই youtube.com সাৰ্চ কৰিব আৰু তাৰ আগতে আপোনাৰ ক্ৰোম ব্ৰাউজাৰটো ডেস্কটপ ভাৰ্জনত কৰি ল'ব ঠিক আছে তেতিয়াহে কৰিব পাৰিব সো ওপৰত তিনটা ডট তাতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত তাতে ডেস্কটপ সাইড আহিব তাতে ক্লিক কৰিব ডেস্কটপ সাইড কৰাৰ লগে লগে এনেকৈ আপোনাৰ ল্যাপটপৰ দৰে স্ক্ৰীনখন ওপেন হৈ যাব ওপেন হোৱাৰ পিছত আপোনালোকে জাস্ট ল্যাপটপত যেনেকৈ কৰিছিল তেনেকৈ স্ক্ৰিপ্ট গিটা ফলো কৰিলে হ'ল ঠিক আছে মই দেখাই দিছো কেনেকৈ কি কৰে সো ফ্ৰেণ্ডছ এনেকৈ আপুনি মোবাইলতো ইউটিউবৰ প্লেলিষ্ট বনাব পাৰিব সো ফ্ৰেণ্ডছ মই ভাবো এইটো ভিডিওৰ পৰা নিশ্চয় কিবা শিকিব পাৰিছে আৰু যদি ভিডিওটো ভাল লাগিছে প্লিজ এটা লাইক কৰি দিব আৰু যোৱাৰ আগতে এটা সৰু ৰিকুৱেষ্ট যদি মোৰ চেনেল নতুনকৈ আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্লিজ প্ৰেছ কৰি থব কাৰণ আহিব লগা নতুন নতুন ভিডিও আপোনাৰ লগত সোনকালে পাব কাৰণে চলাব মাজত নতুন ভিডিও তেতিয়ালৈ বাই বাই জয় আই অসম